নমস্কাৰ। নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম। আজি দেওবাৰ, আজি বন্ধ, সেইবাবে অলপ কামত ধৰিছোঁ। ফুল পুলি লগাইছোঁ আৰু অলপ এক্সাইটেড আজি এইটো কাৰণে যে ঘৰত নতুন সদস্য এটা আহিবলৈ আছে। অলৰেডি আহি পালেহিয়ে, তাক অলপমান ঠিক ঠাক কৰিব আছে। চ' দেখাই আছোঁ কি হয় কি নহয়, চাই থাকক ভিডিঅ'টো। বহুত দিনৰ মূৰত আকৌ ফুল পুলি লগাইছোঁ। আচলতে দিন নহয়, বছৰে হৈ গ'ল। এতিয়া এয়া পলি বেগবোৰত মাটি ভৰাই থৈছোঁ। গুটি পচাইছিলোঁ ফুলৰ, যথেষ্টকেইটা গুটি লাগিলে। সেইকেইটা এই পলি বেগবোৰত দিম। আৰু লগতে কেপচিকামৰ গুটিও পচাইছিলোঁ। কেপচিকামৰ গুটিও মোটামুটি 50-60টামান হ'ব চাগে, চাই লওঁ কিমান বাচিলে। সেইকেইটাও আমি এনেকুৱা পলি বেগতে দিম। এইকেইটা বৰ বিশেষ ডাঙৰ নহয়, এইকেইটা বেগ ইমানটো মানে ডাঙৰ হয়। তো আমি নিজে পলি বেগ বনাইছিলোঁ। আগৰ ভিডিঅ'ত দেখিলে চালে গম পাব যে আমি কেনেকৈ ঘৰতে পলি বেগ বনাব পাৰি দেখাইছিলোঁ। তো সেই পলি বেগবোৰত আমি কেপচিকাম ৰুম আৰু লগতে আমি বেঙেনা আনিছোঁ, বেঙেনা ৰুম। আজি এয়া ফুল পুলি ৰুই আছোঁ। এতিয়া সেই বিশেষ বস্তুটো দেখাব লৈছোঁ, যোনটো বস্তুটোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু বস্তুটো হৈছে এইটো এইটো আচ্ছা, এইখন আমি আচলতে ঠেলা এখন কিনিছোঁ। বিৰাট ফূৰ্তি ঠেলাখন কিনি। আৰু ঠেলাখন বৰ্তমান ৰং দি আছোঁ। ক'লা ৰং 1 কোট মাৰিলোঁ আৰু 1 কোট মাৰিম। আৰু এই ঠেলাখনৰ বিশেষ এটা নাম আছে, নামটো ইয়াত লিখিম, তাৰপৰা দেখাই দিম কি নাম। আৰু আমাৰ বিশেষ বস্তুটো এইটোৱেই, পৰিয়ালৰ নতুন সদস্য এইখন। চেষ্টা এটা কৰিছোঁ নিজে ভিডিঅ' কৰি ৰং কৰিবলৈ। যিহেতু ৰং কৰোঁতে চাই থাকিবলগীয়া হয় যে কোনখিনি জেগাত কৰিছোঁ। মই কি কৰিছোঁ, মোবাইলটোতে চাই আছোঁ যে ক'ত কৰিছোঁ ক'ত কৰা নাই। অলপ অসজা লাগিছে, কিন্তু কৰিব পৰা যায়। ভৱিষ্যতে কোনো নাথাকিলে মই নিজে ভিডিঅ' কৰি নিজে কৰিব পাৰিম চাগে। কিন্তু অলপ এনেকৈ মই ইয়াত একো বিশেষ কৰিব নাই, ৰাফলি ৰং কৰি আছোঁ, সেইকাৰণে এনেকৈ কৰিব পাৰিছোঁ। কিন্তু যদি মন দি আঁকিবলগীয়া বস্তু হয় তেতিয়াহ'লে চাগে কৰিব নোৱাৰিম। বাৰু যি কি নহওক, ঠেলাখনক ৰং কৰি আছোঁ। এতিয়া ঠেলা বুলি মাতি আছোঁ। অলপ টাইমৰ পিছত ইয়াৰ নামাকৰণ হ'ব। নামাকৰণ হোৱাৰ পিছত তাক সেইটো নামেৰে মাতিম, ঠেলা বুলি নকওঁ আৰু। বেচেৰাটো ইও বেয়া পাব ঠেলা বুলি ক'লে। ৰং এইকাৰণে কৰিছোঁ যাতে পানী পৰিলে বেয়া নহয়, এইটো সুবিধা এটা হয় আৰু। ৰং কৰি থোৱাৰ পিছত ইমান পটককৈ পানী পৰিলেও অসুবিধা নহয়। আধা কৰি হ'ল, 1 কোট মাৰিছোঁ। এনেকৈ 2 কোটমান মাৰিব লাগিব চাগে। এইখিনিলৈকে হ'ল, এইখিনিতো সম্ভৱ হয় যদি কৰি দিম। বাৰু ধন্যবাদ, চাই থাকক ভিডিঅ'টো। আমাৰ ঠেলাৰ নামটো দেখাই আছোঁ। আৰু অলপ কাম আছিলে, কিন্তু অলপ খৰধৰ হ'ল, সেইবাবে সোনকালে কেৱল নামটো লিখি মেলি থৈ দিলোঁ। ভৱিষ্যতে ইয়াক ঠেলাখনক আৰু কিবা কিবি কৰিব লাগিব। মই নামটো দেখাই আছোঁ, কি নাম দিলোঁ, ৰংমন। ফাইনেলি ঘৰ নতুন সদস্য ৰংমন। এতিয়াৰ পৰা, বৰ্তমানৰ পৰা ইয়াক আমি ৰংমন বুলিয়ে মাতিম, ঠেলা বুলি নামাতো। আমাৰ ঘৰত থকা বস্তুবোৰ এনেকুৱাই, প্ৰতিটো বস্তু এটা এটা নাম থাকে। ইয়াৰ নাম হৈ গ'ল ৰংমন। আৰু অলপ কাম কৰিম ইয়াৰ ওপৰত, যিহেতু মই আঁকি মেলি ভাল পাওঁ। তো ইয়াত কিবা কিবি আঁকিম ঠেলাখনত। আৰু ঘৰতো কাম চলি আছে অলপমান, তো এইবোৰ শিল বালি পৰি আছে। সেইবোৰ কামৰ কাৰণে অকণমান সোনকালে সামৰিবলগীয়া হ'ল। বাৰীখিনি লাহে লাহে কৰিম, যিহেতু 2 কোট ৰং মাৰিয়ে নামটো লিখি দিলোঁ। আৰু 1 কোট মাৰিব লাগিছিলে আচলতে, তেতিয়া বেছি ভাল হ'লহেঁতেন। বাৰু যি নহওক, ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।